যি মানুহে স্পষ্ট আৰু চিধা কথা কয় তেওঁলোকৰ কথাবোৰ তীব্ৰ আৰু কঠোৰ হয়, কিন্তু এনে মানুহে কেতিয়াও মানুহক নঠগে। গছ কেতিয়াও ঢাল কাটিলে নুশুকায়, গছ সদায়েই শিপা কাটিলেহে শুকায়। সেইদৰে মানুহে নিজৰ কৰ্মৰ পৰা নহয়, নিজৰ ভুল চিন্তাধাৰা আৰু ব্যৱহাৰৰ পৰা হাৰে। গছৰ ডালৰ পৰা সৰি যোৱা পাতেও বহুত শিক্ষা দি যায় যে জীৱনত যদি আপুনি বোজা হৈ যায় তেন্তে আপোন সকলোৱেই আপোনাক অৱহেলা কৰিব। এই দুনিয়াই কেৱল প্ৰেমৰ কথাটো কয়, কিন্তু চলে সকলোৱে কেৱল নিজৰ মতলবক লৈ। ৰাস্তা যিমানেই চাফা হ'লেও ধূলিটো হৈয়ে যায়, আৰু মানুহ যিমানেই ভাল হ'লেও কেতিয়াবা নহয় কেতিয়াবা ভুল হৈয়ে যায়। বহুত দূৰলৈ যাব লগা হয় এইটো জানিবৰ বাবে যে আপোনাৰ আপোন কোন হয়। কোনেও নিজকে কেতিয়াও হীন বুলি ভাবিব নালাগে, কাৰণ ভগৱানে কেতিয়াও কোনো বস্তু এনেয়ে নবনায়। মাত্ৰ নিজৰ ভিতৰত থকা প্ৰকৃত প্ৰতিভাটোক চিনি উলিয়াব লাগে। ভিৰত থকা সকলো মানুহেই ভাল নহয়, আৰু ভাল মানুহৰ ভিৰ নহয়। সুখী জীৱনৰ 4টা মন্ত্ৰ সদায়ে মনত ৰাখিব। 1 নম্বৰ, যদি আপুনি পূজা কৰে তেন্তে আপুনি বিশ্বাস কৰিবলৈ শিকিব লাগিব। 2 নম্বৰ, উৰাটো কোনো বেয়া কথা নহয়, আপুনিয়ে উৰক, কিন্তু সিমানেই জীৱনৰ পৰা মাটি স্পষ্টকৈ দেখা যায়। 3 নম্বৰ, জীৱনটো যিমানেই কঠিন লাগিলেও আপুনি কিবা নহয় কিবা কাম কৰিব পাৰিব আৰু সফল হ'ব পাৰিব। আৰু 4 নম্বৰ, জীৱনৰ আটাইতকৈ ডাঙৰ সুখ সেই কাম কৰি পোৱা যায় যেতিয়া মানুহে আপোনাক কয় যে আপুনি কৰিব নোৱাৰে। যেতিয়া গোটেই পৃথিৱীয়ে কয় যে হাৰ মানি লোৱা, তেতিয়া অন্তৰে লাহেকৈ কয় যে আৰু এবাৰ চেষ্টা কৰি লোৱা, কাৰণ আপুনিও এই কাম কৰিব পাৰিব। ভালপোৱা আৰু মৃত্যু দুয়োটাই মনে মনে আহে। পাৰ্থক্য মাথো ইমানেই, ভালপোৱা মন কাঢ়ি নিয়ে আৰু মৃত্যুৱে জীৱন। নিজকে মানুহৰ পৰা অলপ সময় আঁতৰাই চোৱা, তুমি মানুহৰ বিষয়ে বহুত কথা জানিব পাৰিবা। 3জন ব্যক্তিৰ পৰা সদায় আঁতৰি থাকিব লাগে। 1 নম্বৰ, যিয়ে ভাল নাপায় কিন্তু ভাল পোৱাৰ অভিনয় কৰে। 2 নম্বৰ, যিয়ে বন্ধুত্বৰ নামত বেইমানি কৰে। আৰু 3 নম্বৰ, যিয়ে বিশ্বাসৰ মৰ্যাদা দিব নোৱাৰে। জীৱনত পিছ পৰি যোৱা বুলি একো নাই। মনত ৰাখিবা, লাইনৰ শেষৰ ব্যক্তিজনো এটা সময়ত কাউণ্টাৰত আহি পায়। আমি কলা ৰংটোক অদ্ভুত বুলি ভাবোঁ, কিন্তু স্কুলৰ সেই কলা বৰ্ডটোৱে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ জীৱন উজ্জ্বল কৰি দিয়ে। য'ত বিতৰ্ক আছে তাৰ পৰা দূৰ হোৱা, আৰু য'ত ভালপোৱা আছে তাত মিলি যোৱা। অভাৱ সকলোৰে থাকে, কাৰোবাৰ টকাৰ, কাৰোবাৰ শিক্ষাৰ আৰু কাৰোবাৰ ভাল পোৱাৰ। য'ত তোমাৰ কোনো গুৰুত্ব নাই তাত যোৱাটো বন্ধ কৰা, সেইটো কাৰোবাৰ ঘৰ হওক বা কাৰোবাৰ মন। সুখী থকাৰ 5টা উপায়। 1 নম্বৰ, নিজকে ভাল পোৱা। 2 নম্বৰ, ভাল কাম কৰা। 3 নম্বৰ, ক্ষমা কৰিব শিকা। 4 নম্বৰ, কাৰো ক্ষতি কৰাৰ পৰা বিৰত থাকা। আৰু 5 নম্বৰ, ইতিবাচক থাকা। ল'ৰাটোক জীৱন দিয়া, বাইক নহয়। ছোৱালীজনীক শিক্ষা দিয়া, মোবাইল নহয়। পৃথিৱীৰ কোনো ছোৱালীয়ে 6খন গাড়ীৰ মালিকক এৰি 6 পেক থকা ল'ৰাৰ কাষত নাযায়। সেয়ে জিম যাব এৰি কাম কৰা। জীৱনক বুজিবলৈ আপুনি 3টা ঠাইলৈ যাব লাগিব। 1 নম্বৰ, হস্পিটাল। 2 নম্বৰ, কাৰাগাৰ। আৰু 3 নম্বৰ, শ্মশান। 1 নম্বৰ, হস্পিটাল। হস্পিটালত থাকিলে আপুনি বুজিব পাৰিব সুস্থতাতকৈ ডাঙৰ সুখ একো নাই। 2 নম্বৰ, কাৰাগাৰ। কাৰাগাৰত থাকিলে আপুনি বুজিব পাৰিব স্বাধীনতাৰ মূল্য কি। আৰু শেষত 3 নম্বৰ, শ্মশান। শ্মশানলৈ গ'লে আপুনি বুজিব পাৰিব জীৱনৰ কোনো মূল্যই নাই। সুখে মানুহৰ অহংকাৰ পৰীক্ষা লয়, দুখে মানুহৰ ধৈৰ্য্যৰ পৰীক্ষা লয়। পৃথিৱীত 2 ধৰণৰ কষ্ট আছে, এটাই আপোনাক কষ্ট দিয়ে, আনটোৱে আপোনাক সলনি কৰি দিয়ে। অভিযোগ নহয়, অভিজ্ঞতাৰ পৰা কৈছোঁ, সৎ মানুহবোৰতকৈ অসৎ মানুহবোৰ বেছি সুখী। যদি জীৱনত এটা ডিলেট বটন থাকিলেহেঁতেন, যিটো পিটিকি দিলেই কিছু স্মৃতি, কিছু অনুভূতি, কিছু মানুহ ডিলেট কৰিব পৰা হ'লেহেঁতেন, তেন্তে দেৰি নকৰিলোহেঁতেন। মানুহৰ বাবে সকলো সপোন পূৰ কৰা সম্ভৱ যদি তেওঁ যথেষ্ট সাহসী হয়। মানুহ
যিমান বেছি নিজৰ পৰিচয় দি থাকে সিমানেই মানুহৰ পৰা দূৰ গৈ থাকে। ভাল কিবা পাবৰ কাৰণে তোমাক অপেক্ষা কৰিব লাগিব আৰু খুব ভাল কিবা পাবৰ কাৰণে তোমাক আৰু বেছি অপেক্ষা কৰিব লাগিব। যদি কথাবোৰ শুনি ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। লগত থাকিবা, ভালে থাকিবা। ধন্যবাদ।